নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইকেইদিন বৰষুণ দি আছিল যদিও আজিহে ৰ'দটো ওলাইছে। গৰমৰ বাবে বাহিৰলৈ ইচ্ছুক অলপ উলিয়াই আনিছোঁ। যিহেতু ভিতৰখনত সোমাই থাকিছোঁ আমাৰো ভাল নালাগে, যিহে গৰম পৰিছে। এয়া চাওকচোন আমাৰ নাৰিকল গছকেইজোপা, যোৱাবাৰতকৈ এইবাৰ কমকৈ লাগিছে। ইছুৰ মাতটো শুনিলেনে আপোনালোকে? সি মাজে মাজে আমাৰ লগত কথাও পাতে। দিনটো তাৰ লগতে ব্যস্ত হৈ থাকোঁ আমি। সময়বোৰ কেনেকৈ পাৰ হৈ যায় গমেই নাপাওঁ। ককাকে আকৌ তাক লগতে শুৱাই লৈ কথা পাতি থাকে। আজি তাৰ 2 মাহ সম্পূৰ্ণ হৈছেহে। এয়া শ্ৰুতি, ইছুৰ বায়েক। তাই আমাৰ ঘৰলৈ আহিছে ইছুক ল'বলৈ। সি আমাৰ সকলোৰে মৰমৰ। আপোনালোকেও তাক মৰম আৰু আশীৰ্বাদ কৰিব। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। শেষত আপোনালোকলৈ 2খনমান ফটো শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা পালে জনাব। লগতে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।